63 নং চাপাগুৰি অসম বিধানসভা সমষ্টিৰ বিভিন্ন দলৰ নেতাকৰ্মীসকলে একবদ্ধভাৱে নিৰ্বাচনী বাৰ্তা প্ৰকাশ কৰিবলৈ ওলাইছোঁ। 1 নম্বৰ কথা, ৰাইজে বিচৰা ধৰণে ৰাইজৰ হৈ ক'বলৈ ওলাইছোঁ যে আমি ইয়াত আজি একেলগে UPPL দল, শৰণীয়া মদাহী, কংগ্ৰেছ, বিজেপি, AGP, GSP আৰু আছু সকলো দলৰ ৰাইজে শ্ৰী অনিপ বসুমতাৰীকে চাপাগুৰি সমষ্টিৰ প্ৰাৰ্থী হিচাপে UPPL দলৰ ডিষ্ট্ৰিক্ট কমিটিৰ জৰিয়তে চেণ্ট্ৰেল কমিটিলৈ দৰখাস্ত প্ৰেৰণ কৰা হৈছিল, কিন্তু আমি এই দৰখাস্তৰ সঠিক উত্তৰ পাবলৈ সক্ষম হোৱা নাই। তথাপিও অনিপ বসুমতাৰীক প্ৰাৰ্থী হিচাপে পাম বুলি আশা কৰি আছোঁ। যদিহে তেওঁক প্ৰাৰ্থী হিচাপে নিদিয়ে, নতুবা টিকট নিদিয়ে, তেতিয়াহ'লে আমি আমাৰ চূড়ান্ত সিদ্ধান্ত লৈ যোৱাৰ মতে আমি আমাৰ কামটো কৰিম। আমাৰ 1 নম্বৰ সিদ্ধান্ত এইটো যে চাপাগুৰি সমষ্টিৰ মহাজোঁট বন্ধনেৰে প্ৰাৰ্থী হিচাপে অনিপ বসুমতাৰীক থিয় কৰাম। অনিপ বসুমতাৰী জিন্দাবাদ, জিন্দাবাদ। অনিপ বসুমতাৰী জিন্দাবাদ, জিন্দাবাদ, জিন্দাবাদ। অনিপ বসুমতাৰী জিন্দাবাদ, জিন্দাবাদ, জিন্দাবাদ। 63 নম্বৰ চাপাগুৰি বিধানসভা সমষ্টিৰ বিভিন্ন দলৰ নেতা কৰ্মীসকলে একবদ্ধভাৱে নিৰ্বাচিত বাৰ্তা প্ৰকাশ কৰিবলৈ ওলাইছোঁ। 1 নম্বৰ কথা, ৰাইজে বিচৰা ধৰণে ৰাইজৰ হৈ ক'বলৈ ওলাইছোঁ যে আমি ইয়াত আজি একেলগে UPPL দল, শৰণীয়া মদাহী, কংগ্ৰেছ, BJP, AGP, GSP আৰু আছু সকলো দলৰ ৰাইজে অনিপ বসুমতাৰীকে চাপাগুৰি সমষ্টিৰ প্ৰাৰ্থী হিচাপে UPPL দলৰ ডিষ্ট্ৰিক্ট কমিটিৰ জৰিয়তে চেণ্ট্ৰেল কমিটিলৈ দৰখাস্ত প্ৰেৰণ কৰা হৈছিল, কিন্তু আমি এই পৰ্যন্ত সঠিক উত্তৰ পাবলৈ সক্ষম হোৱা নাই। তথাপিও অনিপ বসুমতাৰীক প্ৰাৰ্থী হিচাপে পাম বুলি আশা কৰি আমি ওলাইছোঁ। যদিহে তেওঁক প্ৰাৰ্থী হিচাপে নিদিয়ে, নতুবা টিকট নিদিয়ে, তেতিয়াহ'লে আমি আমাৰ চূড়ান্ত সিদ্ধান্ত লৈ যোৱাৰ মতে আমি আমাৰ কামটো কৰিম। আমাৰ 1 নম্বৰ সিদ্ধান্ত এইটো যে চাপাগুৰি সমষ্টি মহাজোঁট বন্ধনেৰে প্ৰাৰ্থী হিচাপে অনিপ বসুমতাৰীক থিয় কৰাম। অনিপ বসুমতাৰী জিন্দাবাদ, জিন্দাবাদ, জিন্দাবাদ। অনিপ বসুমতাৰী জিন্দাবাদ, জিন্দাবাদ, জিন্দাবাদ। অনিপ বসুমতাৰী জিন্দাবাদ, জিন্দাবাদ, জিন্দাবাদ। বিধানসভা সমষ্টিৰ বিভিন্ন দলৰ নেতা কৰ্মীসকলে এক লগ হৈ বা একবদ্ধভাৱে নিৰ্বাচনী বাৰ্তা প্ৰকাশ কৰিবলৈ ওলাইছোঁ। প্ৰথম কথা, ৰাইজে বিচৰা ধৰণে ৰাইজৰে ক'বলৈ ওলাইছোঁ যে আমি ইয়াত আজি একেলগে UPP দল, শৰণীয়া মদাহী, কংগ্ৰেছ, BJP, AGP আৰু GSP আৰু আছু সকলো দলৰ ৰাইজে অনিপ বসুমতাৰীকে চাপাগুৰি সমষ্টিৰ প্ৰাৰ্থী হিচাপে UPPL দলৰ একত্ৰিতভাৱে কমিটিৰ জৰিয়তে চেণ্ট্ৰেল কমিটিলৈ দৰখাস্ত প্ৰেৰণ কৰিছিলোঁ, কিন্তু আমি এই দৰখাস্তৰ সঠিক উত্তৰ পাবলৈ সক্ষম হোৱা নাই। তথাপি অনিপ বসুমতাৰীকে প্ৰাৰ্থী হিচাপে পাম বুলি আশা কৰি আছোঁ। যদিহে তেওঁক প্ৰাৰ্থী হিচাপে নিদিয়ে, নতুবা টিকেট নিদিয়ে, তেতিয়া আমি আমাৰ চূড়ান্ত সিদ্ধান্ত লৈ যোৱাৰ মতে আমি আমাৰ কামটো কৰিম। আমাৰ প্ৰথম সিদ্ধান্ত এইটোৱে যে চাপাগুৰি সমষ্টিৰ মহাজোঁট বন্ধনেৰে প্ৰাৰ্থী হিচাপে অনিপ বসুমতাৰীক থিয় কৰাম। অনিপ বসুমতাৰী জিন্দাবাদ, অনিপ বসুমতাৰী জিন্দাবাদ, জিন্দাবাদ। অনিপ বসুমতাৰী জিন্দাবাদ, জিন্দাবাদ।